প্ৰথম কথা আমি যিবিলাক খানা খাওঁ সেই খানাবিলাকত যদি কাৰ্বোহাইড্ৰেট যুক্ত খানা হয় সেই খানাবিলাক আমাৰ ব্লাডত যাব গ্লুকোজ হিচাপে ডাইজেশন হোৱাৰ পিছত এবজৰ্ব হোৱাৰ পিছত এই খানাবিলাক আপোনাৰ ব্লাডত বনিব গ্লুকোজ হিচাপে আৰু এই গ্লুকোজ বিলাক আমাৰ সেলৰ কাৰণে বহুত দৰকাৰী আমাৰ সেলৰ ভিতৰত এই গ্লুকোজ বিলাক যায় সেলৰ ভিতৰত এনাৰ্জি বনায় আৰু সেই এনাৰ্জিটোৰ বাবে আমি জিন্দা আছো এতিয়া সেলৰ ভিতৰত গ্লুকোজক নিয়াৰ বাবে এখন দৰ্জা আছে আৰু এই দৰ্জাখন খোলাবৰ কাৰণে এটা হৰমনৰ দৰকাৰ যিটোৰ নাম ইনসুলিন আপুনি নিশ্চয় নাম শুনিছে ইনসুলিনৰ আৰু এই ইনসুলিনটো বনাই এটা পেনক্ৰিয়াছ নামৰ গ্ল্যান্ডে যেটো লিভাৰৰ ওচৰত অৱস্থিত এটা পেনক্ৰিয়াছ নামৰ গ্ল্যান্ডে এই ইনসুলিনটো বনায় আৰু যেতিয়া ইনসুলিনটো আমাৰ ব্লাডত থাকে আমাৰ বডিত থাকে তেতিয়া আমাৰ গ্লুকোজটো যাবৰ কাৰণে সেলৰ ভিতৰত এই দৰ্জাখন খুলি দিয়ে বা যদি আমাৰ এনাৰ্জি যিখিনি লাগে এখিনি বনি গল বাকি থকা যিখিনি ব্লাডৰ গ্লুকোজ সেইখিনি লিভাৰত বা এডিপোজ টিস্যু হক আৰু এইবিলাকত নিয়াৰ কাৰণে যত্ন কৰে কোনে যত্ন কৰে এই ইনসুলিনে এইবিলাকত নি ভৰাই থৈ দিব ষ্ট'ৰ কৰি থৈ দিব পিছত লাগা হলে এৰি দিব সেইটো হিচাপত ৰিজাৰ্ভ কৰি ৰাখিব কিন্তু আপুনি অনুমান কৰিব নোৱাৰিব যদি আমাৰ বডিত কিবা কাৰণত এই ইনসুলিন কমি যায় তেতিয়া এই দৰ্জাখন বন্ধ হৈ যাব আৰু এই দৰ্জাবিলাক যেতিয়া বন্ধ হৈ যাব তেতিয়া ব্লাডত থকা গ্লুকোজ বিলাক আমাৰ সেলৰ ভিতৰত গৈ এনাৰ্জি বনাব নোৱাৰিব যাৰ কাৰণে আমাৰ বাৰে বাৰে ভাগৰুৱা অনুভৱ হ'ব আমাৰ বডিত এনাৰ্জি নাথাকিব প্লাস এইবিলাক গৈ লিভাৰত ষ্ট'ৰ হ'ব নোৱাৰিব আমাৰ ফেটছ বনিব নোৱাৰিব এডিপোজ টিস্যুত গৈ গ্লাইকোজেন বনিব নোৱাৰিব বডিত যাৰ কাৰণে আমাৰ বডিটো উইকনেছ ফিল কৰিব আৰু দ্বিতীয় কথা এইটোৱে যে যেতিয়া আমাৰ সেলত এনাৰ্জি বনিব নোৱাৰিব তেতিয়া সেলে এইটো ভাবি ল'ব যে আমাৰ বডিত খানা নাই তেতিয়া সেলে আমাৰ ব্ৰেইনক সিগনেল দিব যে মোৰ ভোক লাগিছে মোৰ বডিত খানাৰ দৰকাৰ আৰু তেতিয়া আমাৰ ভোক লাগে আপুনি নিশ্চয় লক্ষ্য কৰিছে ডায়াবেটিস হোৱা মানুহে বাৰে বাৰে খাও কৰি থাকে ভোকাটো ৰৈ যায় কিয় জানেনে এই সেলবিলাকে সিগনেল দিয়ে ব্ৰেইনক যে মোৰ ভোক লাগিছে একচুৱেলি খানাটো ব্লাডত পৰি আছে খালি আনিব পৰা দৰ্জাখন নাই ডক্টৰ যেতিয়া ইনসুলিন দিব তেতিয়া এই গেটটো খুলাই দিব আপোনাৰ আৰ্টিফিচিয়েল ইনসুলিন আহি এই গেটটো খুলি দিব যাতে আপোনাৰ ব্লাডত থকা গ্লুকোজখিনি সেলৰ ভিতৰত যাব পাৰে আৰু ব্লাডত থকা গ্লুকোজখিনি লিভাৰৰ ভিতৰত যাব পাৰে আৰু ষ্ট'ৰ হ'ব পাৰে এনাৰ্জি বনিব পাৰে দ্বিতীয় কথা যদি ব্লাডত গ্লুকোজ পৰিমাণটো বাঢ়ি যায় এই গ্লুকোজ পৰিমাণটোৱে আপোনাৰ বেলেগ অংগবিলাকক আমাৰ ডেমেজ কৰিব ট্ৰাই কৰিব যেনেকৈ আমাৰ কিডনি যেনেকৈ আমাৰ চকু বেলেগ মুখ্য ভাইটেল অৰ্গেনছবিলাকক ডেমেজ কৰিব যত্ন কৰিব আৰু যেতিয়া গ্লুকোজ পৰিমাণটো তেনে বাঢ়ি থাকে